নমস্কাৰ, মই মৃত্যুঞ্জয়। আজিৰ দিনটোত ভাৰতীয় অৰ্থনীতিৰ বাবে এক ঐতিহাসিক দিন। বহু বছৰৰ অপেক্ষাৰ অন্তত আজি ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত স্বাক্ষৰিত হ'ল এক বিশাল মুক্তি বাণিজ্যিক চুক্তি। কি এই চুক্তি? ইয়াৰ দ্বাৰা আপোনালোকৰ লাভৱান কি হ'ব? আহক আমি 2 মিনিটৰ ভিতৰত ইয়াক আলোচনা কৰোঁ। আজিৰ এই দিনটোতে ভাৰত আৰু ২৭খন দেশৰ সমষ্টি ইউৰোপীয়ান ইউনিয়নৰ মাজত ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট সম্পন্ন হ'ল। এই চুক্তিৰ ফলত ভাৰতীয় সামগ্ৰীৰ বাবে ইউৰোপৰ দুৱাৰ সম্পূৰ্ণৰূপে মুকলি হৈ পৰিল। বিশেষকৈ আমাৰ দেশৰ কাপোৰ, জোতা আৰু কৃষি সামগ্ৰী এতিয়াৰ পৰা কোনো ধৰণৰ টেক্স নিদিয়াকৈ ইউৰোপত বিক্ৰী হ'ব। ইয়াৰ ফলত ভাৰতত লাখ লাখ নতুন চাকৰিৰ সৃষ্টি হ'ব বুলি আশাবাদী। কেৱল ৰপ্তানিয়ে নহয়, আপুনি ব্যৱহাৰ কৰা বহু বস্তুৰ দাম কমিব। ইউৰোপৰ পৰা অহা বিলাসী গাড়ী যেনে BMW, মাৰ্চিডিজ, উচ্চ মানৰ মেচিনাৰী, চকলেট আৰু ৱাইনৰ ওপৰতো ভাৰতে আমদানি শুল্ক যথেষ্ট হ্ৰাস কৰিছে। গতিকে আগন্তুক দিনত এইবোৰ সামগ্ৰী আপুনি কম দামতে পাব। কেৱল ভাৰতে ইউৰোপীয় ইউনিয়নৰ লগতে নহয়, বিশ্বৰ বহুকেইখন দেশৰ লগত ভাৰতে বৰ্তমানলৈকে ফ্ৰী ট্ৰেড চুক্তি স্বাক্ষৰ কৰিছে আৰু কেইখনমান দেশৰ লগত আলোচনা কৰি আছে। ভাৰত আৰু ব্ৰিটেইনৰ মাজত হোৱা ফ্ৰী ট্ৰেড চুক্তিৰ ফলত ভাৰতৰ IT ইঞ্জিনিয়াৰ আৰু ডাক্তৰসকলৰ বাবে ব্ৰিটেইনত কাম কৰাৰ সুযোগ বাঢ়িছে। ভাৰত আৰু ওমানৰ মাজত হোৱা ফ্ৰী ট্ৰেড চুক্তিৰ ফলত শক্তি খণ্ডত অধিক মজবুত হৈছে। ইয়াৰ পাছতো ভাৰতে দক্ষিণ আমেৰিকাৰ দেশ পেৰুৰ সৈতে বাণিজ্য চুক্তিৰ বাবে প্ৰায় চূড়ান্ত পৰ্যায়ত পাইছেগৈ। মুঠৰ ওপৰত ক'বলৈ গ'লে, ভাৰতে এতিয়া বিশ্বৰ এটা মেনুফেক্সাৰিং হাব হোৱাৰ দিশে আগবাঢ়িছে। এই চুক্তিবোৰে আমাৰ অৰ্থনীতিক $5 ট্ৰিলিয়ন লক্ষ্যত উপনীত হ'বলৈ সহায় কৰিব। আপুনি এই বিষয়ে কি ভাবে? এই চুক্তিয়ে ভাৰতৰ সাধাৰণ জনতাক লাভান্বিত কৰিবনে? কমেণ্টত নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।